নমস্কাৰ সকলোকে নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন মোৰ কাৰণে, স্পেচিয়েলি মোৰ কাৰণে। আজি মই বহুত দিনৰ পৰা ভাবি আছিলোঁ এটা আইফোন কিনিম। বহুত দিনৰ পৰা ভাবি আছিলোঁ, বহুত দিনৰ এটা সপোন আছিলে এটা আইফোন কিনাৰ। চ' আজি ফাইনেলি ডিচাইড কৰিছোঁ যে আইফোনটো কিনিম। একচুৱেলি আইফোনটো মই ভাবি আছিলোঁ, একচুৱেলি ভিডিঅ' চিডিঅ' বনোৱা নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। চ' এইটো ফোনত ইমান ভাল নহয়, তো নতুনকৈ ভাবি আছোঁ কি আইফোন এটা কিনো বুলি। একচুৱেলি চবৰে সপোন থাকে যে এটা আইফোন কিনা বা এটা এক্সপেঞ্চিভ ফোন চলোৱা। মোৰ এটা সপোন আছিলে আৰু চ' আজি এটা কিনিব গৈ আছোঁ। তো আজি মই গৈ আছোঁ আইফোন কিনিম। বাট এইটো কেমেষ্ট্ৰিটো হ'ল আইফোনটো কিনিম হয়, বাট আইফোনটো হ'ব মোৰ ছেকেণ্ড হেণ্ড ফোন কিনিম। আজিকালি ছেকেণ্ড হেণ্ড ফোনতো ভাল ফোন আহে। কিছুমান মানুহে কিবা কামত ফোনটো বেছি দিয়ে বা যিকোনো ক্ষেত্ৰত আৰু ছেকেণ্ড হেণ্ড ফোনবিলাক আজিকালি মাৰ্কেটটো ভালেই হৈ আছে। তেজপুৰত এখন ভাল দোকান আছে, দা ইনফিনিটি বুলি কয়, মোক লগৰজনে ক'লে। তো তাতে গৈ আছোঁ এতিয়া আইফোনটো কিনিবৰ কাৰণে। চাই থাকক ভিডিঅ'টো কণ্টিনিউছলি মই কেনেকৈ ফোন কিনি আছোঁ গোটেইখিনি দেখাই আছোঁ। আৰু তাত বহুত ভাল আইফোন হওক বা এণ্ড্ৰইড ফোন হওক তাত বহুত এভেইলেবল থাকে। মই জনাত আৰু এভেইলেবল থাকে। তো তাত কি ফোন এভেইলেবল আছে, কোনটো ফোনৰ কি আছে, গোটেই ডিটেইলছখিনি দিম ভিডিঅ'টোত। শেষলৈকে ভিডিঅ'টো চাই থাকক। ব'লক এতিয়া ডাইৰেক্ট দোকানত লগ পাই আছোঁ। ফাইনেলি আহি পাই গ'লোঁ দা ইনফিনিটি। এইখন চাওক, দোকানখন চাওক কি ধুনীয়াকৈ সজা আছে। তাৰ ওপৰত আছে এক্সক্লুজিভ ষ্টেটাছ পাৰ্লাৰখন আছে। মই পূৰা এড্ৰেছটো দেখাই দিছোঁ আপোনালোকক। এইফালৰ পৰা আহি গ'লে আপুনি ডাইৰেক্ট চক বজাৰ পাই যাব। আৰু একদম পূৰা ফ্ৰণ্টতে আছে আপোনাৰ ৰিলায়েন্স ট্ৰেণ্ডছটো আছে, জকি শ্ব'ৰুমটো আছে, এণ্ড IMP হলটো আছে। একদম IMP হলৰ ফ্ৰণ্টে চাওক, এইটো চাওক পূৰা আহি আছে। এইটো দা ইনফিনিটি। চ' ইয়াতে আমি এতিয়া গৈ আছোঁ ভিতৰত গৈ পেলাই দেখাম কি ফোন আছে আৰু মই কি ফোন কিনো। তো গোটেইখিনি দেখাম। তো ভিডিঅ'টো কণ্টিনিউছলি চাই থাকক। চ' গাইজ ফাইনেলি আহি পাই গ'লোঁ দা ইনফিনিটি। আপোনালোকক ফাৰ্ষ্ট টাইম মই দোকানখন এবাৰ এক্সপ্ল'ৰ কৰাই লওঁ। ফাইনেলি আহি পাই গ'লোঁ দা ইনফিনিটি। আপোনাক ফাৰ্ষ্ট টাইম মই পূৰা দোকানখন এবাৰ এক্সপ্ল'ৰ কৰাই লওঁ। চব কি ধুনীয়াকৈ সজাই ৰাখিছে। আৰু ইয়াতে আছে আপোনাৰ মোবাইলৰ একদম পূৰা বজাৰ লাগি আছে। আৰু চাওক আপুনি ইয়াত সকলো ধৰণৰ ফোন পাই যাব নহয় ইয়াতে। এই চব পূৰা আইফোন প্লাছ এইফালে এণ্ড্ৰইডবিলাকো আছে। অকণমান কৰি দিওঁ। ইয়াত এণ্ড্ৰইড আইফোন বা কিবা প্ৰিমিয়াম এণ্ড্ৰইড চব। চ' ব্ৰদাৰ এতিয়া কোৱা ইয়াত কি ফোন এভেইলেবল আছে বৰ্তমান আমাৰ ইয়াত আইফোন 13 আছে, 12 আছে, 11 আছে। দেখাই দিবা নেকি? দেখাই দিওঁ পুৰা চেম্পলত। এইটো আপুনি 11 120 GB হয়। অ'কে। তো ইয়াৰ আপোনাৰ মাৰ্কেট ভেলু 55 চামথিং তেনেকৈ কিবা আহিছে। বৰ্তমান এইটো 6-7 মান্থ হ'ল হয়। ডিছকাউণ্টৰ সৈতে আপুনি 36,500 পাই যাব। যদি একেটা ভিডিঅ'ৰ থ্ৰু দি আহে দেন আৰু অলপ ডিছকাউণ্ট ধৰি দিম। গাইজ মোৰ কথা ক'ব, ৰূপাংকৰ এখন চেনেলটো চাই পেলাই পাই আহিছোঁ। তাতকৈ স্পেচিয়েল অফাৰ এটা পাই যাব। আৰু এয়া চাব পাৰিব আপুনি আইফোন 13 256 GB। আপুনি এইটো 20 দিন বা 25 দিন হাৰ্ডলি হৈছে। যোনটো মানুহে লৈছে তেওঁ এইটো চলোৱাৰ পিছত 14 লঞ্চ হ'ব বুলি তেওঁ এইটো চেল কৰি দিছে। তো এতিয়া আপুনি এইটো মাৰ্কেট যোনটো 75 এবভ আছে, বাট আমাৰ ইয়াত আপোনাৰ 64,500 পাই যাব। ইমান কমত পাই যাব। 100% বেটাৰী হেল্থ, 256 GB ইণ্টাৰনেল ষ্ট'ৰেজ আছে ইয়াত। চ' ইয়াতে আৰু কি কি আছে ষ্টকত তুমি? আইফোন 13 3 পিচ ষ্টক আছে মোৰ তাত। একদম ল' প্ৰাইচত আইফোন কি আহিব? একদম ল' প্ৰাইচত বৰ্তমান মোৰ ষ্টকত 1 পিচে আছে, আইফোন X আছে। এইটো যদি মোৰ চেনেলত থ্ৰু দি আহে দেন আপোনালোকে এইটো 5,500 টকাত পাই যাব, 22,500। আৰু তোমালোকে দোকানখন ষ্টাৰ্ট কৰা কিমান দিন হৈছে? আমাৰ দোকান একচুৱেলি 3টা হয়। এটা আছে 5 মাইল, এটা আছে আমাৰ দুলাবাৰী হাইৱে চাৰিআলি ওচৰত, আৰু এখন ইয়াততো আমাৰ আমাৰ 1 ছেপ্টেম্বৰ 2 বছৰ কমপ্লিট হ'ব। এণ্ড দুলাবাৰী আমাৰ আছে 4 বছৰ হৈ গ'ল। এণ্ড 5 মাইলটো নতুনকৈ ষ্টাৰ্ট কৰিছোঁ, 1 year হোৱা নাই। নেক্সট চাম এতিয়া আমাৰ ইয়াত আমাৰ ৰেনো 7 Pro আছে। এইটো আমাৰ 1 মাহমান জাষ্ট হৈছে। এইটো আমাৰ মাৰ্কেট ভেলু 40,000 আছে। তো এইটোৰ লগত বক্স চাৰ্জাৰ 67 ৱাটৰ ছুপাৰ বুক চাৰ্জাৰ পাই যাব, যোনটো আধা ঘণ্টাত ফুল চাৰ্জ হৈ যাব। তো ফোনটো 12 GB প্লাছ 7 GB এক্সটেণ্ডেড ৰেম প্লাছ 256 GB ইণ্টাৰনেল ষ্ট'ৰেজ। আপুনি এক্সট্ৰা মেমৰিৰ কথা কোনো ভাবিবই নালাগে। এইটো ফোনটো যদি লৈ আপুনি ষ্ট'ৰেজৰ কথা কোনো চিন্তাই কৰিব নালাগে। ইমানখিনি কেপাচিটি দিয়া আছে। আপুনি যিমান ব্লগ বনায়, কি বনায়, যিমান ফটো জাষ্ট কেপচাৰ কৰি লোড কৰি থাকক, আপোনাৰ ডিলিট কৰাৰ কোনো টেনশ্যন নাই। চ' বহুত ভাল ফোন এটা এভেইলেবল আছে। চ' অতি সোনকালে আহি যাওক আৰু ফোনটো পাৰচেছ কৰি লওক। ফাইনেলি ফোনটো লৈ ল'লোঁ। এতিয়া নেক্সট ভিডিঅ' এইটোকে বনাম। আইফোন 13 128 GB হয়। চ' ভিডিঅ'টো চাই থাকক।
ফোন চোন এটা লৈ ল'লোঁ, পেকিং চেকিং হৈ গ'ল গোটেইখিনি আৰু এতিয়া আমি মানে গৈ থাকোঁ আৰু ত' ঠিক আছে আহিছোঁ, থেংক ইউ। অ'কে, থেংক ইউ ছাপোৰ্ট কৰাৰ কাৰণে, ভিডিঅ'টো মানে এনেকৈ বনাবৰ কাৰণে হেল্প কৰিলে। চেনেলটো লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰিব পাৰিব ভিডিঅ'। অ'কে, এণ্ড দ্য ইনফিনিটি নাপাহৰিব। আপোনালোকৰ এড্ৰেছটো কৈ দিব এবাৰ। আমাৰ এড্ৰেছটো শোণিতপুৰ দ্বিতীয় ওচৰতে আছে, এণ্ড ৰিলায়েন্স ডিজিটেল যোনটো আছে তাৰ ওচৰতে আছে, ৰিলায়েন্স ডিজিটেল বুলি কয়। এণ্ড IMP চিনেমা ইয়াত দেখাই দিব আপোনাৰ মাৰ্কেটটো। একচুৱেলি মই মানে বাহিৰৰ পৰা এটা ভিডিঅ' ধুনীয়াকৈ বনাই দিম আপোনালোকক, বাহিৰৰ পৰা ধুনীয়াকৈ মই লোকেশ্যনটো বনাই দিম, চিন্তা কৰিব নালাগে। ত' ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ, থেংক ইউ।